বাবলু ভৰিয়াতকেইটা ধুই ওলাগে যা, গা ধুব নালাগে আজি, সোনকালে ওলাগে। এই নেযাওঁ মই, কালিয়ে কৈছোঁ নহয় নেযাওঁ বুলি, নেযাওঁ। এই এইবোৰ খেলি মেলি নকৰিবি, কালি এপইণ্টমেণ্ট লৈ থৈছোঁ ডক্টৰৰ ওচৰত, আহি যাবই লাগিব। নেযাওঁ মই। বাবলু যাব লাগিব, ওলাগে বুলি কৈছোঁ। নেযাওঁ দাদা, মই ইমান বেজি দিয়ে, মই একদম মানে দুখ পাই যাওঁগৈ, নেযাওঁ। তেতিয়া বেমাৰবিলাক ইমান উলিয়াই নল'বি আকৌ, সপ্তাহৰ মূৰে মূৰে মাহেকৰ মূৰে মূৰে যে জ্বৰডাল উলিয়াই লওঁ কেলে, বেমাৰডাল ইমান উলিয়াই নল'বি আকৌ। দেউতা নেযাওঁ মই, নেযাওঁ, এইবাৰ পৰা মোৰ বেমাৰ নহয় ঐ। ওলাগে, কালি এপইণ্টমেণ্ট লৈ থৈছে ডক্টৰৰ ওচৰত, আজি নগ'লে মাৰে তোক ভাত খুৱাব। এতিয়া গাড়ীলৈ ৰৈ থাকোঁতে এবছৰ, ডক্টৰৰ ওচৰত কেতিয়া পামগৈ? ইমান ক'লোঁ গাড়ী এখন ল'বলৈ, নাই নুশুনিলে। আজিলৈকে একো মানে ভাল বাইক এখনো ল'ব নোৱাৰিলে, সেই খাটাৰ স্কুটাৰখনকে, তাকো 3টা যাব নোৱাৰা হ'লোঁ। মা সেইকাৰণে কৈছোঁ নাযাওঁ, গাড়ীলৈ বহুত দেৰি লাগিব, এতিয়া নেযাওঁ, ঘূৰি যাওঁগৈ। সেইটো মনমান থাক। গাড়ী এখন ল'বলৈ চান্স দিলা জানো? সেই গোটোৱা পইচাকেইটা খাওঁতেই যায়, তোমালোকৰ খাওঁতেই যায়, ফুৰোঁতেই যায়, বেমাৰ বাটোতেই যায়। বেমাৰ বাটোতে দেখোন মোৰ পইচাকেইটা নাথাকেই। সুবিধা দিলা জানো তোমালোকে? তুমি জানো এই হাঁচিলা, ধন হাঁচিলা? মই সেই ঘটি অনা পইচাকেইটা জানো হাঁচিলা? গাড়ী এখন ল'ম বুলি জানো ভাবিলা তুমি? দেউতা সেইকাৰণে কৈছোঁ নাযাওঁ, ঘৰলৈ যাওঁগৈ ব'ল, নাযাওঁ। আইঐ মানুহটোৰ কথা নাহাঁহি উঠা কথা। মইহে এতিয়া মানে এই পইচাকেইটা খৰচ কৰিলোগৈ, মইহে অকলে খাওঁ, মইহে অকলে পিন্ধোঁ, মইহে অকলে ফুৰিব যাওঁ, মোৰহে বেমাৰবিলাক হৈ থাকে। যিকেইটা পইচা পাই গোটেই ঘৰখন চলাওঁতে মাহৰ লাষ্টত নোজোৰেই, মই ঘৰৰ পৰা আনিবগৈলগীয়া হয়। সেই কণ্ট্ৰলৰ চাউলকেইটা পাই আছোঁ বুলিহে ইমান দিনে চলি আছোঁ। নাযাওঁ, মই ঘৰলৈ যাওঁ, মোক ঘৰলৈ যাবলৈ দে তন্দি। মনে থাক, আৰু ডক্টৰৰ ওচৰত এইবোৰ কৰি নাথাকিবি, আৰু ডক্টৰৰ ওচৰত তই লাজ পোৱাগৈ, ভালকৈ দেখাবি। মোক হোটেলত পৰঠা খুৱাব লাগিব হ'লে, মই কৈ দিছোঁ, তেতিয়াহে মই দেখাম ভালকৈ। তহঁতৰ পইচা ঢেৰ আছে যে, তহঁতৰ খাওঁতে মতেই যায় মাক পুতেকৰ। তহঁতৰ তই খাওঁ বুলি কোৱা নাই নহয়, তোক মাৰে শিকাই আনিছে ঘৰৰ পৰা পৰঠা খাওঁ বুলি, খাব নোপোৱা জাত। কথা ভালকৈ ক'ব, আমি খাবলৈ পাই থকা নাই। আপোনালোকৰ নিচিনাকৈ, আপোনালোকৰ এই ঘৰৰ মানুহবিলাকৰ নিচিনাকৈ আমি খাই নাথাকোঁ। আমি সৰু পৰাই ধুনীয়াকৈ খাওঁ, খাৱৰীয়া মানুহ আমি যি মন যায় তাকে খাব পাৰোঁ। ইয়াত আহিহে আমি বহুত ভাবি খাবলগীয়া হৈছে। এইকেইটা তহঁত দুটাই এতিয়া এনেকুৱা, মই বোৱাৰীজনী আনিলে কি হ'ব গতিটো? কথা কৈছ তই, কথা কৈ শুনাইছ, একদম চৰত দাঁত ভাঙি দিম। আৰু ক'ব এতিয়া মাকৰ ফুটতে উঠিছে পুতেক, আৰু ক'ব এইবোৰ কথা, আৰু ক'ব সি এতিয়া ডাঙৰ হোৱাই নাই, উঠ চেপিলে গাখীৰ ওলোৱাটো, সি বোৱাৰী অনা কথা ক'বলৈ পালে। এই মাকজনীৰ কাৰণে হৈছে চব। শুনা দেই, সদায় মোক দুখ দি কথা নক'ব। ল'ৰাটোৱে বেয়া কাম কৰিলে চব সদায় মই ফচিব লাগে, মোক দুখ দি কথা নক'ব। আৰু তই তোক তোৰ জহত মই সদায় কথা শুনি থাকিব লাগে। তই আজি ব'ল, আজি ঘৰলৈ ব'ল, ঘৰলৈ ব'ল, যি কৰ কৰিবি দে, ব'ল ঘৰলৈ ব'ল। নাযাওঁ ডাক্তৰৰ ওচৰত নাযাওঁ। চুপচাপ ব'ল। মোৰ কি হ'ব আজি? মই চালোঁ বাৰু, ইমিউনিটি ছিষ্টেমটো অলপ কম হৈ আছে, কাৰণ তেনেকুৱা জ্বৰবিলাক বেছি হৈ থাকে। খোৱা বোৱাটো অলপ ভালকৈ কৰিব। খোৱা বোৱা মানে কি খায় বাৰু? ভাত চাত বেছি নাখায় নেকি? নাখায় মানে ক'ত নাখায়, খায়ে থাকে দেখোন। যেতিয়াই তেতিয়া মুখখন খতি নেৰাখে, খায়ে থাকে ইটোৰ পিছত সিটো। ডক্টৰ মানে নাখায় মানে হেৰি হয়, এই বাহিৰা বস্তুবোৰ বেছি খায়, ভাত চাতবোৰ অকণমান কমাই খায় বাৰু। ভাত কমাই খামতো, ভাতৰ লগত সদায় দালি খোপা দি থাকক, বাকী একো নিদিয়ে। ডিমটো এমাহৰ মূৰত দিয়ক, মাংস নিদিয়েই, নেখামতো ভাত। হয় নেকি? মাংস কমাই দিয়ে ন? ঠিক আছে, তুমি আজিৰ পৰা ভাত ভালকৈ খাবা। আৰু এটা কাম কৰিব আপোনালোকে, হৰলিক্সবিলাক বৰ্ণভিটা সেইবিলাক খুৱাব, হৰলিক্স বৰ্ণভিটা এনেকৈ খুৱাব। এই ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং কৰা বস্তুখিনি খুৱাব, আৰু আপোনালোকে গাখীৰ চাখীৰ তাক ভালকৈ খুৱাব, আৰু শাক পাচলিৰ পৰা আদি কৰি সেইখিনি খুৱাব। আপোনালোকে মেইনটেইন কৰিব খোৱা বোৱাটো তাৰ। ডাক্তৰ কি হৰলিক্স সেইটো ক'ত পায়, কেনেকুৱা? মই নাখাওঁ এইবোৰ, তিতা নেকি, কেনেকুৱা খাবলৈ? এইটো কিয়নো তেনেকৈ কয়? হৰলিক্স যে টেমাত যে আনে, দেউতাই দেখোন আনিয়ে থাকে সদায়। কেলে এনে কৈছ? তই দেখোন কৈছিলি ডক্টৰৰ ওচৰত মিছা কথা ক'ব নাপায় বুলি। এতিয়া মিছা কৈছ যে, কেতিয়া খাইছোঁ এইটো হৰলিক্স? মই খাই পোৱা নাই।
তই নাখাৱেই একো এই মাকজনী মাকৰ লগত গ'ল পুতেকেতো খাই একো নকয় খাই পাত ফলা হ'ব ঠিক আছে আপোনালোকে আৰ্গুমেণ্ট কৰি নাথাকিব এতিয়া যিহেতু আপোনালোকে হস্পিটেলত আছে আৰু মই চাই মেলি দিছোঁ আৰু ইয়াক এটা চেলাইন দিব লাগিব এতিয়া চেলাইনটোৰ কাৰণে আপোনালোকে অলপ ধৰি মেলি দিয়ক আৰু বেছি দেৰি নহয় কম সময়তে হৈ যাব আৰু আপোনালোকে এটা কাম কৰিব চেলাইন পাৰিলে তাক অলপ ভালকৈ চাই মেলি আৰু 2-3টা দিয়াই দিব চেলাইনটো নলওঁ মই নলওঁ মই যাওঁগৈ মই নলওঁ মা মোক লৈ যায় ইয়াৰ পৰা এই ল'ব লাগিব তেতিয়া সোনকালে ভাল পাবি সোনকালে হৈ যাব নিবিচাৰে নহয় বেছি ল'ব লাগিব চেলাইন এটা মা নলওঁ মই চেলাইন নলওঁ মোক লৈ যা ল'ব লাগিব আজিয়ে লৈ যা আকৌ ঘৰলৈ গ'লে বাপেৰে আকৌ চেলাইন ক'ত দিব ঠিক নাই মই নিদোৱেই তুমি মোৰ কামবিলাকৰ কেতিয়াবা গুণ ল'লানে মই কৰি দিয়া কামবিলাকৰ গুণ ল'লানে সদায় গুৰুত্বই নাই এতিয়া সেই লিষ্টখন দিছে নহয় ইটো খুৱাব লাগে সিটো খুৱাব লাগে খুৱাই থাকিবা বেমাৰ তহঁতৰ বেমাৰ নুগুচিছে মই চেলাইন নলওঁ কৈছিলোঁ তহঁতি নুশুন নেলাগে মোৰ এনেকৈ হ'ব ঠিক আছে অ'কে আপোনালোক অলপ বাহিৰত বহক ইয়াৰ চেলাইনটো আমি ফিট কৰি দিম মাক ৰ'ব পাৰে আপুনি অলপ যাওক হ'ব ডক্টৰ আমি বাহিৰতে আছোঁ নেযাবি তহঁত নেযাবি এইটো চেলাইনটো সোমোৱাই দিলে মোক কি হ'ব ঠিক নাই হাত ছিগি যাব তহঁতি নেযাবি নেযাবি ডাক্তৰ মোক চেলাইনটো হাতত দিব নালাগে কঁকালত দিয়ক নহ'লে ভৰিত দিয়ক ভৰি ফালে দিয়ক মই নেদেখাকৈ দিয়ক তেনেকৈ দিব নোৱাৰি নহয় ভাইটি চেলাইন একো নাই অকণমান দেৰি ৰৈ দিয়া অ'কে দুখ নোপোৱা তুমি একদম চিম্পুল হা উৎপাত নকৰিবি বেজি ভাগি যাব বেজি ভাগি গ'লে সিহঁত সোমাই তেজ ওলাই তোৰ কি হ'ব ঠিক নাই তই উৎপাত নকৰিবি যিমানে মনে মনে থাকা সিমানে সোনকালে হ'ব দেৰি হ'ব নহ'লে গাড়ী নাপাম বুলি কোৱাটো জৰুৰী নেকি ডক্টৰ আছে শুনাইছা মানে তোমাৰ একো নাই বুলি মা লৈ যা মোৰ মূৰটো আছে ৰ'বা অকণমানতে হৈ যাব লৰাই নিদিবা হা অকণমানতে হৈ যাব মৰিলো লৈ যাও তহঁতি মোক লৈ যা মন থাক কথা এটা খুৱাম নহয় ৰচোন মন থাক ইয়াত এখন হৈ গ'ল সোনকালে হৈ গ'ল আৰু ঠিক আছে আপোনালোক অকণমান ৰওক আমাৰ নাৰ্ছ আহিব টাইমতে আপোনালোকক খুলি দিব আৰু আপোনালোকে মই এখন লিখি দিম আপোনালোকে সেইমতে দৰৱ চৰৱবোৰ অলপ লৈ যাব হা তাক অলপ গুৰুত্ব দিব খোৱা বোৱাত গুৰুত্ব দিব ঠিক আছে ডক্টৰ ঠিক আছে হ'ব ঠিক আছে তুমি অকণমান ইয়াৰ ওচৰত ৰোৱা মই অকণমান বাহিৰৰ পৰা আহোঁ তামোল খাবই হ'ল চাগে তামোল বিচাৰি ঘূৰি ফুৰিব হ'ল চাগে তাৰপৰা কিবা আপত্তি ইমান দেৰি কি তামোলখন নোখোৱাকৈ থাকিব পাৰি নেকি নোৱাৰি ক'ত পাৰি আমি সেই ইমান দেৰি একো এটা যে নোখোৱাকৈ আছোঁ সেইফালেতো চিন্তাই নাই ল'ৰাটো সেয়া বিচনাত পৰি আছে চেলাইন লৈ আছে সেইবোৰতো চিন্তাই নাই নাই তোমাৰহে চিন্তা আছে তোমাৰ চিন্তা আছে কাৰণে তুমি অকলে আহি ল'ৰাটোক দেখাইছা তুমি অকলে পইচা খৰচ কৰিছা মই পইচা খৰচ কৰা নাই তহঁতি মন থাক তহঁতৰ কথাটো মোৰ জ্বৰ উঠিব এতিয়া এনেই বিষডাল আছেই তহঁতি মন থাক যাও তামোল খাওঁগৈ চাদা খাওঁগৈ চূণ খাওঁগৈ ভাত খাওঁগৈ ৰুটি খাওঁগৈ কি খাওঁগৈ খাই থাক এই মানুহটোৱে মানে চব কথাতে মোকে দুখ দি থাকিব ল'ৰাটো কিবা এটা ভুল হ'লে মোকে দি থাকিব ক'ত হৰলিক্স খাইছে ক'ত হৰলিক্স এটা আনি দিছে হৰলিক্স চিনিয়ে নাপায় ডক্টৰৰ ওচৰত এতিয়া লাজতে ক'বলগীয়া হৈছে আজি ইমান লাজ পাইছোঁ বাবা এটা শুই থাক দেই চেলাইনটো শেষ হৈছে মই নাৰ্ছক মাতি আনোগৈ जा बेटी क्या हुआ है आपको देखो धीरे धीरे ओके नहीं तो टूट जाएगा मुझे बुखार हुआ है ओके चलो कोई नहीं ठीक हो जाएगा जल्दी सिस्टर हमें डॉक्टर बेटा को लग पाम सेकंड फ्लोर रूम 2 आप उसका ख्याल रखिए ओके ठीक है सिस्टर আমি মানে গুৰুত্ব দিওঁৱেই খালি ইহে মানে নেখায় মানে কোনো পধ্যে খাবলৈ মন নকৰে এই মাছ মাংস ডিম চব থাকে কিন্তু খাবলৈ মন নকৰে এতিয়া কি কৰিব বাৰু কওকচোন নোখোৱা বস্তুটো বাৰু কেনেকৈ তাক জোৰ কৰি খুৱাওঁ ऐसी बात है लेकिन थोड़ा कोशिश कीजिए ठीक है मैं चलती हूँ भाइटी गुड लक মা তহঁতি ইমান মিছা কথা কওঁনে মানুহৰ আগত তহঁতি মোক কেতিয়া মাছ মাংস খুৱাই আছ কিমান দিন হ'ল নোখোৱাই তহঁতি ইমান মিছা কথা ক'ব পাৰ বল ওলা দাঙি লৈ যাম মই নাযাওঁ খোজকাঢ়ি তোৰ নাম ইমান ডাঙৰ ল'ৰাটো মই দাঙি লৈ যাব নোৱাৰোঁ দেই বাপেৰে এটা ক'লে গ'ল ঠিকেনে নাই ভালকৈ খাই চাগে আমাকে
খা মাৰে পুতেৰে ডকচি খা পইচাকেইটা খৰচ কৰিবলৈ আনিছো আৰু খাই ল তেনেকৈ কথা নক'ব কিহত দৈ কথা কৈছে কি ডকচি খোৱাৰ কথা কৈছে আপুনি নিজে নাখাব নেকি আপুনি এতিয়া খোৱা নাই নেকি উগাইয়ে আছে দেখোন খাই আপোনাৰ কথা গম নাপাওঁ বুলি আহিছে মনে তামোল খাম বুলি কৈ পেলাই আহি পেলাই চাহ খাই আহিছে গম নাপাওঁ বুলি আহিছে বেছি কথা নক'ব আকৌ উঠি গুচি যাম এই ল'ৰা খাম বুলি কোৱাৰ কাৰণে মই আহিছোঁ হ'ব মন থাকি এতিয়া খাবলৈ ল তই খাই আহি দিবি মই বাটতে ৰৈ আছোঁ মই নাখাওঁ দেই তই বেয়া নাপাবি মানে এই পৰঠাটো খাবলৈ আহিলেও মানে গতি এনেকুৱা মানে নকবি আৰু দেই তই বেয়া নাপাবি আনি দিলি যে মানুহ আগতে লাজ নাপাওঁ নেকি তহঁতি মই আহিলোঁ দেই নাখাওঁ বেয়াই পালে একেবাৰে কথাটো কওঁতে বেয়াই পালে এতিয়া কথাটো কওঁতে বেয়া পালে নহ'ব নহয় মই সঁচা কথাহে কওঁ হ'ব যা তহঁতি ইমান কাজিয়া লাগি থাক ঠিক আছে মায়ে নাখায় যদি ময়ো নাখাওঁ যা ঐ তহঁতি বেছি কৰিলি যে অৰ্ডাৰ দিয়া পৰঠাকেইটাও নাখালি যে মই 3টা খাই থৈ যাব লাগিব নেকি এতিয়া চাওঁচোন বাৰু খাই আহক আপুনি কেনেকৈ খাই আমাৰ পৰঠাকেইটা 10টামান বান্ধি ঘৰলৈ আহক জানোৱেই মই কথা ভাইটি 3টা পৰঠা বান্ধি দিয়াহে ঘৰলৈকে লৈ যাওঁগৈ দাদা 4টা মিলাই দিওঁ আপোনাৰ সেই মানুহগৰাকীয়ে 4টা দিবলৈ কৈ থৈ গৈছে আমি বান্ধিলোৱে পেকিং কৰিলোৱে সেয়া মই জানোৱেই হ'ব ঠিক আছে 4টাকে দি দিয়া মই সিহঁতৰ কথা নাজানো মই এই মানুহজনীৰ কথা নাজানো বুলি ভাবিছে